Hello viewers, what is VPN? VPN মানে কি? VPN মানে হৈছে ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক অৰ্থাৎ বাস্তৱিকতে আমি যেতিয়া কোনো সাৰ্চ ইঞ্জিনত সাৰ্চ কৰোঁ অৰ্থাৎ কিমান সোনকালে আমাক সাৰ্চ ইঞ্জিনত কোনো অন্য নেটৱৰ্কৰ লগত কানেক্ট নকৰে কেৱল ডাটা চেনেলৰ লগত কিমান স্পীড আমাৰ ইণ্টাৰনেটৰ স্পীডনো কিমান ইয়াৰ বিষয়ে আজি আমি কি কৰিম কথা পাতিম চ' VPN কি VPNৰ বিষয়ে আমি কি কওঁ VPN কি কৰে আমাৰ ডিভাইচৰ সৈতে নিৰাপদ ইণ্টাৰনেট প্ৰদৰ্শন দিয়ে VPN সাৰ্চ ইঞ্জিনত ৰাষ্ট্ৰৰ বাহিৰৰ কিছুমান ৱেবছাইটটো কেতিয়া প্ৰৱেশন হ'বলৈ দিয়ে আমাৰ তথ্য কি কৰি ৰাখে নিৰাপদ ৰাখে ব্ৰাউজাৰত আপুনি বিভিন্ন কেনভাছবোৰ কি কৰে হাইড কৰি ৰাখিব পাৰে চ' সেয়েহে আৰু বিশেষকৈ VPN দুৰ্গম ঠাইৰ ডিভাইচবোৰ ব্যক্তিগত চাৰ্ভাৰৰ সৈতে কি কৰিব পাৰে নিৰাপদে সংযোগ কৰিব পাৰে আপোনাৰ কম্পিউটাৰ স্মাৰ্টফোন আৰু টেবলেটত যিবোৰ তথ্য ৰানিং হৈ থাকে ইয়াক VPN নিৰাপদ কৰে বুলি ক'ব লাগিব VPN যেতিয়া আপোনাৰ মোবাইলত কানেক্ট থাকিব তেতিয়া এই সংযোগটো কি কৰি ৰাখিব নিৰাপদ কৰি ৰাখিব চ' সেয়েহে বৰ্তমান সময়ত বিভিন্ন এপছৰ যদি VPNত কানেক্ট হ'ব পাৰে সংযোগ কৰি ল'ব পাৰে আপোনালোকে কেৱলমাত্ৰ আপুনি VPN এপছ এটাত গুগল প্লে ষ্ট'ৰ পৰা ডাউনলোড কৰিলে ছাৰ্ভাৰ এড্ৰেছ আৰু ইউজাৰ নেম পাছৱৰ্ড দি কি কৰিব পাৰে নিৰাপদ ব্যৱহাৰ বা সংযোগ কৰি ল'ব পাৰে এক ফ্ৰী হিচাপে পোৱা যায় বা মাহেকীয়া হিচাপত ফিজ এটা দিব লাগে যিটো অত্যন্ত কম হয় বা বাৰ্ষিক হিচাপে দিও সংযোগ কৰিব পাৰে আপুনি গুগল প্লে ষ্ট'ৰত থকা কেইটামান ফ্ৰী VPN এপছ হ'ল ছুপাৰ VPN ফ্ৰী VPN ক্লাইণ্ট টুৰ্বো VPN চিকিউৰ VPN থাণ্ডাৰ VPN আপোনালোকে গুগল প্লে ষ্ট'ৰত চাৰ্চ কৰি চালে আপোনালোকে গম পাব চ' তাৰ পৰা যিকোনো এটা ডাউনলোড কৰি আপোনালোকে কি কৰক VPN সংযোগ কৰিব যিহেতু অনলাইনত চিকিউৰ থাকিবৰ কাৰণে ইয়াৰ ব্যৱহাৰ আৰু যিহেতু আমাৰ নিৰাপত্তা দিয়ে যদি অনলাইনত চিকিউৰ থাকক নিৰাপদ থাকক আপুনি আপোনাৰ সংযোগ যেন নিবিচাৰে ডাটা সংযোগৰ লগত হোৱাটো ডাটা চিন্তাৰ লগত হোৱাটো আপুনি যদি আপোনাৰ তথ্যবোৰ কোনো সাতবাজি এজেণ্ট বা হেকাৰ হাতত যোৱাৰ জন্য আপুনি বিচাৰে চ' সেয়েহে নিৰাপদ থাকিবৰ কাৰণে VPNৰ সংযোগ আপোনাক